Hello guys, welcome back to my YouTube channel. আশা কৰো সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভালে। আৰু আজি লৈছো আপোনালোকৰ কাৰণে এটা একদম সিম্পল ডেইলি ব্লগ। এইকেইদিন ভিডিও দিব পৰা নাছিলো যিহেতুকে মোৰ এক্সাম চলি আছিল আৰু কালি ফাইনালি এক্সাম শেষ হৈ গ'ল আৰু মই বহুতৰে ভিডিও চাব পৰা নাই। আজি পা চেষ্টা কৰিম সকলোৰে ভিডিওবোৰ চাবলৈ আৰু আপোনালোকে সকলোৱে মোৰ ভিডিওবোৰ শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভিডিওটো চাই কেনে পালে। তেন্তে বলক আজি ভিডিওলৈ আগবাঢ়ো। পোনপ্ৰথমে আপোনালোকক আজি মই দেখাব বিচাৰিছোঁ এযোৰ ধুনীয়া কাপোৰ। তেন্তে বলক আজি ধুনীয়া মোৰ কাৰণে ধুনীয়া আপোনালোকৰ কাৰণে বাৰু বেয়া হ'ব পাৰে নাজানো দেখাওঁগৈ বলক। এইযোৰে হৈছে মোৰ কাপোৰযোৰ। ফোনত অকণমান কালাৰটো পাতলকৈ আহিছে কিন্তু কালাৰটো ইমান পাতল নহয়, বহুত ডাঠ হয়। আৰু এয়া মেখেলা এখন আৰু এই তলৰ এইখন হৈছে চাদৰ। ধুনীয়াকৈ আপোনালোকক মেলি কিনে দেখাইছোঁ ৰ'ব। এইযোৰে হৈছে মোৰ ধুনীয়া কাপোৰযোৰ আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে? ইমান ধুনীয়াকৈ ফুলখিনি বাছি দিছে, এয়া দেখিছেনে? এয়া হৈছে ঘাই, এয়া পাহাৰ ডিজাইন, এয়া ময়ূৰ চৰাই এযোৰকৈ আছে আৰু সেইফালে আছে তেনেকৈ ওপৰতো অলপ সৰু সৰুকৈ পাহাৰ কৰি দিছে। আৰু এইযোৰ কাপোৰ মোক মামীয়ে বৈ দিছে যে কেনেকুৱা লাগিছে বাৰু আপোনালোকে প্লিজ মোক কমেণ্ট এটা কৰি জনাব। এইখন হৈছে মেখেলা, একেটা ডিজাইনে হয় মেখেলাখনতো। এয়া দেখাই দিলোঁ আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। মোৰ কিন্তু কাপোৰযোৰ বহুত পচন্দ হৈছে আৰু এইযোৰ কাপোৰ মোক মামীয়ে বৈ দিছে। বহুত ধুনীয়া লাগিছে, মানে মোৰ বহুত পচন্দ হৈছে। আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাব কাপোৰযোৰ কেনেকুৱা লাগিছে। আৰু কাপোৰযোৰ সোনকালে চিলাই মই পিন্ধি আপোনালোকক দেখাম বাৰু। সকলো ছোৱালী মানুহৰে নতুন কাপোৰ এযোৰ ল'লে মানে কেতিয়া পিন্ধি কেতিয়া ফটো মাৰি কেতিয়া ৰিলছ বনাওঁ সেনেকুৱা লাগি থাকে, মোৰো লাগি আছে। অতি সোনকালে চিলাব লাগিব আৰু প্লিজ কমেণ্ট কৰি জনাব দেই কাপোৰযোৰ কেনেকুৱা। আৰু এতিয়া মই কলডিল আৰু আলু ভাজিব লৈছোঁ, তাকে বোলো আপোনালোকৰ আগতো অকণমান শ্বেয়াৰ কৰি দিওঁ। সকলোৱে সেইটো জানে। আৰু এয়া মই তেল দিলোঁ, তেলখিনি গৰম হোৱাত দি দিলোঁ পিঁয়াজ আৰু নহৰু আৰু জলকীয়া এটা থেতেলি লৈ দি দিছোঁ আৰু এইখিনি অকণমান ৰঙচুৱালৈকে ভাজি ল'ম। আৰু ইয়াতে এতিয়া মই দি দিম আলু মই সৰু চাইজৰ 3টা লৈছিলোঁ আৰু এয়া সেনেকৈ দীঘলকৈ কাটি লৈছোঁ। আৰু ইয়াতে মই দি দিলোঁ কলডিলখিনি মই কালি ৰাতিয়ে নিমখ দি তিয়াই থৈছিলোঁ, চেনি কলৰ কলডিল হয় সেইকাৰণে তিতা হ'ব পাৰে বুলি। আৰু ইয়াতে মই হালধি দিলোঁ আৰু মছলা জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু ৰেড চিলি অকণমান সেনেকৈ মিক্স কৰি এচামুচ দি দিছোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ লৰাই ঢাকন দি দিব লাগিব। আৰু ইয়াতে দিছোঁ অলপ নিমখ মই হাতে দিওঁ, হাতে দিলে মানে জোখটো অনুমান পোৱা নিচিনা পাই যাওঁ, সেইকাৰণে মই হাতে নিমখ দিওঁ। আৰু এইফালে মোৰ কলডিল আৰু আলু ভাজি প্ৰায় ৰেডি হৈ গ'ল। কলডিলখিনি অকণমান ক'লা হৈছে যিহেতুকে কালি মই তিয়াই থৈছিলোঁ যে পানীত। আৰু এইয়া আমাৰ কলডিল ভাজি ৰেডি। আৰু এই আমাৰ কলডিল ভাজি ৰেডি হ'ল। সকলোৱে বনাব জানে, তথাপিও মই অকণমান আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ মই কেনেকৈনো বনাওঁ। এইফালে আমাৰ ভাইটি অঁকা ছবিকেইখন আপোনালোকৰ আগত মই দেখাই দিলোঁ। এয়া দেখিছেনে কেনেকুৱা লাগিছে বাৰু? আঁকিব জানিছেনে নাই প্লিজ কমেণ্ট এটা কৰি জনাব। এয়া সেনেকৈ আৰু আপোনালোকক এইখিনি ছবি দেখুওৱা হৈছে, তথাপিও আকৌ এবাৰ মই আপোনালোকক দেখাই দিলোঁ। আৰু এনেকুৱাই আৰু ৰং নিদিয়া ৱাল, আমাৰ যিহেতুকে ৰং দিয়া ঘৰ নহয় সেইকাৰণে এনেকুৱা ৱালবিলাকতে আঁৰি থৈ দিছোঁ। ভালে লাগিছে বাৰু, তথাপিও একো নাই, ৰং নিদিয়া হ'লেও দিয়া হ'লেও কি কথা আছে হয়নে, ঘৰটো ঘৰেই। আৰু আপোনালোকৰ বাৰু ছবিকেইখন চাই কেনেকুৱা লাগিছে? ভাল লাগিছে নে বেয়া লাগিছে আঁকিব জানিছেনে নাই কমেণ্ট এটা কৰি জনাব। আৰু এইফালে বনাই আছোঁ মই লাল চাহ, আৰু মই দুপৰীয়া লাল চাহ খাওঁ আৰু দুপৰীয়া টাইমত লাল চাহ খাই ভাল লাগে, খাবলৈ নাপালে কিবা এটা বেয়া লাগে। আৰু এইফালে মই চাহৰ লগত খাবলৈ লৈছোঁ সৰু কেক এডোখৰ লৈ লৈছোঁ। চাহকাপ খাই লওঁ, খাই পুনৰ আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু এতিয়া গৈ আছোঁ পাকঘৰত। মই দিনটোত কাম নাথাকিলে কি কৰোঁ জানেনে? মন কৰে মই এনেকৈ এবাৰ বিচনাত পৰি দিওঁ, আকৌ আৰু এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ এডাল ধুনীয়া হেডফোন। এইটো মোক গিফ্ট দিছে মোৰ হাজবেণ্ডে। আৰু এয়া দেখিছেনে মই এতিয়া আনবক্সিং কৰি দেখাম। মই আগতে এবাৰ চালোঁ বাৰু, তথাপিও আপোনালোকৰ আগত এবাৰ দেখাই দিলোঁ। এতিয়া ধুনীয়াকৈ দেখাই আছোঁ ৰ'ব। আৰু এইটো যে হেডফোনডাল ইয়াত স্পম্বুক আছে, দেখিছেনে কেনেকৈ লাগি থাকে? ইয়াত চাওক লাগি থাকে এনেকৈ, এইটো দেখিছেনে?
আৰু হেডফোন এডালৰ মোৰ প্ৰয়োজন হৈ আছিলে বাৰু এনেকৈ লগাই আজিৰপৰা মই গান শুনিম আৰু আনি দিলে বাৰু হেডফোনডাল থেংক ইউ দেই আনি দিয়াৰ কাৰণে আৰু এইটো লগতে দিছে এইটো মই প্ৰথমতে ভাবিছিলোঁ যে সৰু এলাৰ্ম দিয়া ঘড়ী বুলি কিন্তু ঘড়ী নহয় কিন্তু ভাল লাগিছে ন এটা কলম থ'ব পাৰি পঢ়া টেবুলত থৈ ভাল লাগিছে আৰু এডাল হেডফোন ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনি দিছে কিন্তু লিংকটো এতিয়া মই দি দিব নোৱাৰিম যিহেতুকে লিংকটো মোৰ ওচৰত নাই হেডফোনডাল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ছাপোৰ্ট কৰিব মৰম দি যাব আগলৈও আৰু কোনোবা যদি নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলেহে মোৰ আহিব লগা নতুন ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব আৰু ওচৰতে থকা বেল আইকনটো অন কৰি দিব আৰু ভিডিঅ'বোৰ চাই কেনে পালে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকে মৰম ছাপৰ্টৰ অবিহনেতো মই আগবাঢ়ি যাব নোৱাৰোঁ নে কি কয় আপোনালোকে সকলোৱে মোক মৰম কৰি যাব দেই